Hey guys, welcome back to my channel Mo's Meal Corner. ইয়া আপোনালোকে নিশ্চয় চিনি পাইছে কিহৰ পাত হয় ইয়া হৈছে ভেদাইলতা পাত আজি মই ভেদাইলতা পাতৰ বৰ বনাম আজি অকমান বেলেগ ধৰণে বনাম প্ৰায় লোকে ভেদাইলতাখিনি বুটমাহ লগত পিছি লৈ পেলাই বৰ বনায় আজি মই অলপ বেলেগ ধৰণে বনাইছো এয়া বাটিত লৈছো মই 5 চামুচ বেসন তাত দিছো 3 চামুচ পিঠাগুৰি তাৰ পিছত অকমান মিক্স হাৰ্বছ দি দিছো মিক্স হাৰ্বছ খিনি দিয়াৰ পাছত দিছো আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট 1 চামুচ তাৰ পিছত দিছো হালধি আধা চামুচ লগতে দিছো এই আফ্ৰিকান পেৰি পেৰি masala অকমান হাফ চামুচ মান দিছো নেক্সট দিছো অনিয়ন পাউডাৰ অকমান ইয়াত দিছো কেচ ব্ল্যাক সল্ট কলা নিমখ অকমান দি দিছো সোৱাদটো বহুত ভাল হয় কলা নিমখ দিলে তাৰ পিছত দিছো এয়া কলা জিৰা অকমান এই সকলোখিনি দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰি লম মিক্স কৰাৰ পিছত এয়া এতিয়া লাহে লাহেকে পানী দি পেলাই ধুনীয়াকৈ লাম্পছ নাইকিয়াকে মই বেটাৰটো তৈয়াৰী কৰি লম এই বেটাৰটোত মই বেকিং পাউডাৰ অলপো ইউজ কৰা নাই কাৰণ বেকিং পাউডাৰ ইউজ নকৰিলেও হয় খালি বেটাৰটো আপোনালোকে খুব ফেটিব লাগে অলপ সময় ফেটি দিলে পকৰিখিনি ধুনীয়াকৈ ফুলি উঠে তো এয়া চক মই পানী দি পেলাই ধুনীয়াকৈ ফেটি লৰো বেছি ৰানি কৰিব নালাগে বেছি ৰানি কৰিলে কনসিস্টেন্সিটো বৰখিনি বনোৱাত অলপ অসুবিধা হ'ব তো ভালদৰে ফেটি লৈ মই এইখিনি বেটাৰটো ৰেডি কৰি ললো এতিয়া কেৰাহীত দিছো তেলখিনি ভালদৰে অলপ গৰম হ'বলৈ দিছো যেতিয়া তেলখিনিৰ পৰা অকমান ধোঁৱা ওলাব তেতিয়া পকৰিটা আপোনালোকে তাত দিব আৰু লগে লগে গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমলৈ লৈ আহিব এই দৰে খিলা পাত ডিপ কৰি প্লাই বেটাৰটোত মই কেৰাহীত দি দিছো গেছৰ ফ্লেমটো মিডিয়ামত থৈ দিছো এতিয়া ধুনীয়াকৈ লাহে লাহেকে উলট পালট কৰি প্লাই পকৰখিনি ধুনীয়াকৈ ভাজি লৈছো প্ৰায় 7 মিনিট মানৰ পিছত পকৰিখিনি এয়া ধুনীয়াকৈ মচমচিয়া হৈ গল এতিয়া মই তেলৰ পৰা কাঢ়ি ললো এই দৰে মই গোটেই পকৰিখিনি ধুনীয়াকৈ ভাজি ললো ইয়া চাওক ভেদাইলতা পাতৰ বৰ ৰেচিপি ৰেডি তো গাইস আশা কৰিছো মোৰ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে আৰু মোৰ ৰেচিপিটো ভাল পাইছে যদি মোৰ ভিডিঅ'টোত লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু কোনবা যদি নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অল বাটনটো ক্লিক কৰি দিব যাতে মই যেতিয়া নিউ ভিডিঅ' দিও আপোনালোকে নটিফিকেশন পায় আৰু মোৰ এই ধুনীয়া ধুনীয়া ৰেচিপিবোৰ উপভোগ কৰিব পাৰে থ্যাংক ইউ গাইস টিল মাই নেক্সট ভিডিঅ' বাই টেক কেয়াৰ